হে দোস্ত, আজি মই মোৰ ডাৰ্লিঙৰ ঘৰলৈ যাবলৈ লৈছোঁ। তো মোৰ ডাৰ্লিঙৰ ঘৰ হ'ল চাটাবাৰী হিল। লগতে মোৰ এই ভিডিঅ'ৰ দ্বাৰাই মোৰ ডাৰ্লিঙৰ ঘৰলৈ আপোনালোককো লৈ যাবলৈ ওলাইছোঁ। তো আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পাব। তো যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। মোৰ ডাৰ্লিঙৰ ঘৰলৈ গৈয়ে আছোঁ পোৱাই নাই। কিমান বা দূৰ আৰু কিমান বা যাব আছে। বাহ, কি ধুনীয়া পৰিৱেশ। নিতুল অৰূপ, নিতুলৰ বন্ধু, তেখেতে ওপৰলৈ গৈছে। ময়ো যাওঁ, আহক। বাহত খোজ দিবি, মানে এই মাজত দিলি ভাঙি যাব। তো খুব বেয়া হৈছে। নিজৰতো সেইটো চাইডে আছে অৰূপ দা, কাৰণ পানী সেইটো চাইডৰ পৰা আহি আছে। অৱশেষত আহি মোৰ ডাৰ্লিঙৰ ঘৰ পালোহি। তো আপোনালোকে চাগে অপেক্ষা কৰি আছে মোৰ কাক ভাল পাওঁ অতিকৈ মৰমত। তো আহক আপোনাক চিনাকি কৰি দিম। এয়া চাওক, পাহাৰ আছে, এইটো চৰাই চিৰিকটি, জীৱ জন্তু, বৰ ধুনীয়া পৰিৱেশ। তো মই এই প্ৰকৃতি প্ৰেমিক সকলোকো খুবেই ভাল পাওঁ। প্ৰকৃতি খুব সুন্দৰ পৰিৱেশ এয়া। কিছু গৈ অলপ অকণমান পানী পালোহি। হেৰি পৰি গ'লোঁ, বহুত চিলিপ আছিল জেগাখিনি। তো যিকি নহওক, গৰমৰ দিন, তো অকণমান পানী চুবলৈ পাইছোঁ, তো ভাল লাগিছে। আচলতে পানী নহয়, প্ৰাণ ঘূৰাই পোৱা যেন লাগিছে আমি। গতিকে আমি বন্ধুবিলাকে লগ লাগি অকণমান এনজয় কৰিম। যিহেতু বহুদূৰ খোজকাঢ়ি ৱাটাৰফল বিচাৰি পোৱাই নাই। অকণমান পানী পালোঁ, ইয়াতে অকণ জিৰণিও লওঁ, এনজয় কৰোঁ। আকৌ নাযাওঁ নেকি, একেবাৰে জংঘলচোন, কি কৰিব। অৱশেষত আমি ৱাটাৰফলটো বিচাৰি নাপালোঁ। তো আমাৰ হাতত যিহেতুকে বেছি সময়ো নাই, তো আমি এতিয়া ঘৰলৈ উভতিব লাগিব। কিন্তু মই ইয়ালৈ আকৌ আহিম আৰু মই ইয়াত থকা ৱাটাৰফলটো দেখাবলৈ চেষ্টা কৰিম এটি নতুন ভিডিঅ'ৰ দ্বাৰাই। গতিকে মোৰ এই চেনেলটো চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই, টাটা আজিৰ বাবে, ধন্যবাদ।